সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা, যিটো ঘটনাৰ বিষয়ে শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। দুডাল পাইন গছৰ বাবে কথম্পি প্ৰাণ ৰক্ষা পৰিল 5 বন্ধুৰ। 5 বন্ধুৱে একেলগে যাত্ৰা কৰা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাৰ সময়ত এডাল পাইন গছত বাহনখন আবদ্ধ হৈ এঘণ্টাৰো অধিক সময় জীৱন মৃত্যুৰ সৈতে যুঁজ দিবলগীয়া হ'ল 5 বন্ধুৱে। অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আটাইকেইজন যুৱককে উদ্ধাৰ কৰি হস্পিতাললৈ প্ৰেৰণ কৰে। আহত দুজন যুৱকৰ অৱস্থা বৰ্তমানো সংকটজনক বুলি জানিব পৰা গৈছে। এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। শেষত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, আহত যুৱক কেইজন যাতে অতি সোনকালে সুস্থ হৈ উঠে। ভিডিঅ'টো ইমানেই আছিলে। এনেধৰণৰ খবৰসমূহ জানিবৰ বাবে আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।